Hello everyone, welcome to my another mini blog. সকলোলৈকে পোনপ্ৰথমে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু এয়া বিহুৰ আগদিনাখনৰ হয় গতিকে মায়ে পিঠাপনা অলপমান বনাই আছিল আৰু এয়া আমাৰ নেক্সট ডে মৰ্নিং ঘৰৰ কাষৰ বিহুখনৰে শোভাযাত্ৰা চলি আছিল গতিকে চালো বিৰাটেই ভাল লাগিলে আৰু এয়া হাতত চাওকচোন এইবাৰ মোৰ জেতুকা ইমান ধুনীয়াকৈ লাগিছে নহয় দেখিয়ে মানে মনটো ভাল লাগি গৈছে ইয়াৰ পাছত মা হালধি আম তেনেকে বটি থৈ দিছিলে গতিকে খেয়া লগালো গা ধুবলৈ বুলি আৰু সবকে লগাই দিলো তেনেকে গা পা ধুলো অলপ উলাই যাবৰ কাৰণে তাৰ আগতে মাহঁতক সেৱা কৰিলো সেৱা কৰি উঠি মাহঁতে অলপ কিবা কিবি দিলেও আৰু মনটো ভাল লাগি দিয়কচোন অলপমান হলেও দিলে আৰু বৰমাহঁতৰ লগত অলপ উলাই আহিলো বিহু খাবলৈ বুলি আৰু খুব ভাল লাগিলে খাই পিনে সবে এখাস তেনেকে লগে ভাগে খালো তাৰ পিছত আমি ঘৰলৈ উভতিলো আৰু গধূলিলৈকে বৰমা আহিলে বিহু বুলি গতিকে সবে মিলি আমি অলপচোন জলপান খালো গতিকে আজি মিনি ব্লগটো ইমানে আছিল বাই